নমস্কাৰ আমি সমূহ অসমবাসী ৰাইজক সোৱণশিৰি টাইমৰ ফালৰ পৰা সকলোকে স্বাগতম জনাইছোঁ। আজি আমি এই সোৱণশিৰি নদীৰ পাৰত সোৱণশিৰি টাইম আজি আহি উপস্থিত হৈছোঁ। আজি আমি আমাৰ মাজত আমি নিমন্ত্ৰণ কৰি আনিছোঁ যিয়ে সমগ্ৰ দেশত প্ৰতিজন নাগৰিকক অৰ্থাৎ প্ৰতিজন ভোটাৰ্ছক এটা অৰ্থনৈতিক স্বাধীনতা দিয়াৰ কাৰণে যি সংগ্ৰাম কৰি আছে। আমি এজন ব্যক্তিক আমি আজি নিমন্ত্ৰণ কৰি আনিছোঁ। সেইজন হৈছে ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেল অসম ৰাজ্যিক সমিতিৰ সভাপতি ললিত পেগু ডাঙৰীয়া। নমস্কাৰ। আমি ললিত পেগু ডাঙৰীয়াক আমি সোৱণশিৰি টাইমৰ ফালৰ পৰা স্বাগতম জনাইছোঁ। আমি আজি তেওঁৰ পৰা আমি আজি কিছু কথা আমি জানিবৰ কাৰণে আমি চেষ্টা কৰিম। আমি প্ৰথমতে জানিব বিচাৰিছোঁ আমি তেওঁৰ পৰা যে আপুনি এই যি ভোটাৰ্ছ পাৰ্টি, এই ভোটাৰ্ছ পাৰ্টিত আপুনি কাম কৰিবৰ কাৰণে আপুনি যি আপোনাৰ ভোটাৰ্ছ পাৰ্টিৰ যি মতাদৰ্শ, এই মতাদৰ্শৰ প্ৰতি আপুনি কেনেধৰণে প্ৰথমতে আকৃষ্ট হ'ল? ললিত পেগু, মই সৰ্বপ্ৰথমে সোৱণশিৰিৰ যিটো টাইম আপোনালোকে যিখিনি এটা মূল এটা সিদ্ধান্তলৈ যাবৰ কাৰণে বা লক্ষ্য উদ্দেশ্য আগত ৰাখি যিখিনি আপোনালোকে কাম আৰম্ভ কৰিছে, সকলো কৰ্মকৰ্তাক মই ধন্যবাদ জনাইছোঁ। আৰু সোৱণশিৰিৰ প্ৰবাহমান গতিৰ দৰে বৈ থাকক আৰু সমাজৰ কাৰণে কিছু কৰক বুলি আমি ভাবোঁ। সেইকাৰণে আপোনালোকক সকলো শ্ৰদ্ধা জনালোঁ। দ্বিতীয় কথাটো হৈছে ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেল বা অৰ্থনৈতিক স্বাধীনতা সংগ্ৰামৰ প্ৰতি মোৰ আগ্ৰহী হোৱাৰ মূল কাৰণটো হৈছে যে বৰ্তমান সমাজ ব্যৱস্থা বা ৰাজনীতিক ব্যৱস্থাই যিখিনি ৰূপ ধাৰণ কৰিছে, এইখিনি ৰূপ আমি এটা কথা ভাবিলোঁ যে দেশখন আমাৰ, সমাজখন আমাৰ, ৰাজনীতি আমাৰ, মানুহবোৰ আমাৰ। গতিকে এনেকুৱা মুহূৰ্তত আমি যদি তাক শুধৰণি কৰিবৰ কাৰণে কিছু পন্থা বা পথ নলওঁ, তেনেহ'লে আমাৰ যিটো মানৱ জনম হিচাপে জন্ম লোৱা যিটো মূল বিষয়টো থাকি যাব বুলি এনেকুৱা এটা কিছুমান আমি চিন্তা কৰিলোঁ। সেই চিন্তাৰ ভিত্তিতে আমি জনসাধাৰণৰ ভোটাৰৰ যিটো সাংবিধানিক অৰ্থনৈতিক স্বাধীনতাৰ ফালে অগ্ৰসৰ হৈ ইয়াত কাম। অৰ্থনৈতিক স্বাধীনতা বুলি ক'লে আপুনি কেনেধৰণে আপুনি ভোটাৰসকলক অৰ্থনৈতিক স্বাধীনতাটো দিব বিচাৰে? তো সাংবিধানিক আৰ্থিক ভোটাৰশ্বিপ যিটো অৰ্থনৈতিক স্বাধীনতা, কাৰণ আপোনালোক জ্ঞাত যে স্বাধীনতা দুই প্ৰকাৰৰ আছে। এটা হৈছে ৰাজনৈতিক স্বাধীনতা, যিটোক আমি ভাৰতবৰ্ষ স্বাধীন হৈছে 1947 চনত, কিন্তু আমি ৰাজনৈতিকভাৱে স্বাধীন পাইছোঁ 51 চনত। আমি ভোট দিয়াৰ অধিকাৰ পাইছোঁ। কিন্তু তেতিয়াৰ পৰাই বৰ্তমান তাৰিখলৈকে স্বাধীনতাৰ 73 বছৰ পিছতো জনসাধাৰণৰ অৰ্থনৈতিক স্বাধীনতাটো জনসাধাৰণক উলিয়াই দিয়া নহ'ল। মাত্ৰ কিতাপৰ মাজতে সীমাবদ্ধ থাকিল যে অৰ্থনৈতিক স্বাধীনতা সম্বন্ধে আপোনালোক জ্ঞাত। গতিকে তাক সাংবিধানিকভাৱে সংবিধানৰ 39 নং ধাৰাৰ খ আৰু গ অনুচ্ছেদ মতে যিটো প্ৰৱধান আছে, এই প্ৰৱধানটো কিছু অকণমান সাল সলনি কৰি পেলাই জাষ্ট নীতিৰ অকণমান সংশোধন কৰি যাতে জনসাধাৰণে লাভান্বিত হ'ব পাৰে তাৰ ওপৰত ভিত্তি কৰি এইটো সংগ্ৰাম চলি আছে। আচ্ছা, আপোনালোকে যি অৰ্থনৈতিক স্বাধীনতাৰ কথা কৈছে, এই অৰ্থনৈতিক স্বাধীনতাত আপুনি প্ৰত্যেকজন ভোটাৰ্ছক বা প্ৰত্যেকজন নাগৰিকক আপোনালোকে এনেকুৱা মাহেকীয়া আপোনালোকে কিবা বেতন বা মাহেকীয়া আপোনালোকে কিবা ফিক্সকৈ আপুনি টকা দিয়া আপোনালোকে ব্যৱস্থা বা চৰকাৰক আপোনালোকে দাবী জনাই আহিছে নেকি? নে আপোনালোকৰ এইটোৱে নেকি মূল মন্ত্ৰ? আচলতে মানুহে কিছু ক্ষেত্ৰত ভুল বুজে। আমি অৰ্থনৈতিক স্বাধীনতা সাংবিধানিক প্ৰাপ্য। প্ৰতি ভোটাৰে প্ৰতি মাহে যিটো মুঠ ঘৰৰ উৎপাদনৰ আধা অংশ পাব বুলি ক'লে মানুহে একচুৱেলি এটা বেলেগ লাইন বুজি লয়। কিন্তু এইটো কথাটো নহয়, যে মূল কথাটো হৈছে দেশ স্বাধীন হোৱাৰ পিছত আমাৰ দেশত যিটো গৰিবী, গোলামী, দৰিদ্ৰতা, চুৰি, বদমাচি, ডকাইতি, সন্ত্ৰাসবাদ, মূল্যবৃদ্ধি আৰু সাংস্কৃতিক অধঃপতন এনেকুৱা বহু সমস্যা আছে, যিখিনি সমস্যাৰ সমাধানৰ কাৰণে তাৰ সমাধান পথ নাই, ৰাস্তা নাই। গতিকে ৰাষ্ট্ৰই ৰাষ্ট্ৰপুত্ৰসকলক এওঁলোকক ৰাষ্ট্ৰপুত্ৰৰ মৰ্যাদা দি এওঁলোকৰ যিটো বান্ধোনত আনিব পাৰে, এই বান্ধোনৰ দ্বাৰা যাতে সামাজিক ব্যাধিবিলাক আঁতৰ কৰিব পাৰে তাৰ এটা প্ৰচেষ্টা হয়। আৰু অৰ্থনৈতিক স্বাধীনতা থকা যিমানবিলাক দেশ আছে, এইবিলাক দেশত দুৰ্নীতিটো জিৰ' হয়, চুৰি, বদমাচি, ডকাইতি, গুণ্ডাগিৰি, সন্ত্ৰাসবাদ নাই। গতিকে আজি বাধ্যবাধকতাত পৰি যিজন মানুহে চুৰি, বদমাচি, ডকাইতি, গুণ্ডাগিৰি কৰিছে তাৰ সমাধান সূত্ৰ হিচাপেহে এই কথাটো অনা হৈছে। কিন্তু মানুহে সেই কথাটোক বুজি নাপায় যে সামাজিক ব্যাধিৰ কথাটো আঁতৰত ৰাখি পেলাই মাত্ৰ টকা পইচা পোৱা দিয়াটোৰ সেই কথাটোকহে মানুহে চিন্তা কৰে। তো সকলোৱে জানে যে ভাৰতবৰ্ষখন এখন মিশ্ৰ অৰ্থনৈতিক দেশ। এই দেশখনত যিবিলাক ৰাজহ আমি গোট খাই, সেই ৰাজহসমূহ সম্পূৰ্ণ চৰকাৰে গ্ৰহণ কৰে। আৰু সেই গ্ৰহণ কৰাৰ পিছত চৰকাৰে জনসাধাৰণৰ বিভিন্ন কল্যাণমূলক কাম জনসাধাৰণৰ বাবে কাম কৰি আহিছে। তো আপোনালোকে কৈছে যে মাহেকত আপোনালোকে প্ৰতি মাহে বা ৩,৫২৯ টকা বা ৬,৫২৯ টকা হওক অন্যান্য দেশৰ লগত আপোনালোকে তুলনা কৰি প্ৰত্যেকজন ভোটাৰছক দিবৰ কাৰণে আপোনালোকে দাবী জনাই আহিছে। তো যদিহে প্ৰত্যেকজন ভোটাৰছক যদি তেনেধৰণে যদি প্ৰতি মাহে দিয়ে,
তেতিয়াহ'লে অন্যান্য কামবিলাক কিছু কল্যাণমূলক কামবিলাক হয়তো পিছ পৰি ৰ'ব পাৰে বা যিসকলক যদি তেনেধৰণে যদি আপোনালোকে পইচা দিব বিচাৰে তে সেইসকল মানুহ এলেহুৱা হৈ যোৱাৰ সম্ভাৱনা হ'ব পাৰে নেকি কাম কৰা যিটো এলেহুৱা যিটো কৰ্মই ধৰ্ম বুলি কয় কিন্তু এটা কথা ইয়াত গুৰুত্বপূৰ্ণ এটা কথা ক'লে যে আমি নাগৰিক ভত্তাটোৰ কথাটো এইকাৰণে উল্লেখ কৰিলোঁ বহুতে কয় যে একচুৱেলি এই টকাটো পালে মানুহ এলেহুৱা হোৱাৰ সম্ভাৱনাৰ কথাটো মানুহে কয় ঠিক আমি জেগাত পাইছোঁ কিন্তু আমি যিটো দেখিছোঁ মানুহক কাম লাগে মানে মানুহে ডাইৰেক্টলি পইচা লাগে বুলি ক'বলৈ কাৰণে বেয়া পায় মানুহক কাম লাগে যেতিয়া মানুহে কাম পাব কাম পালে কি হ'ব দুটকামান পাব সেই টকাটো লৈ গৈ পেলাই ঘৰখন চলিবৰ কাৰণে মানুহক টকা লাগে বুলি ডাইৰেক্ট নকয় কাম লাগে বুলি কয় কিন্তু বৰ্তমান তাৰিখত যিটো ব্যৱস্থা যদি চাওঁ যে প্ৰত্যেক ভোটাৰক দিব পৰা যিটো জনমূৰি আয় ৰাষ্ট্ৰ কল্যাণৰ কাৰণে যিটো আছে এইকাৰণে আমি জনমূৰি আয়ৰ আধা বুলি কওঁ ৰাষ্ট্ৰৰ কল্যাণৰ কাৰণে অলৰেডি আধা অংশ খৰচ কৰে কিন্তু যিটো আধা অংশ অলৰেডি জনসাধাৰণৰ নামত ৰাষ্ট্ৰ বিকাশৰ নামত খৰচ কৰি আছে আৰু জনসাধাৰণৰ নামত খৰচ কৰি আছে যিটো জনসাধাৰণৰ নামত খৰচ কৰি আছে তাক যদি জনসাধাৰণক পোনপটীয়াকৈ খৰচ কৰাৰ অধিকাৰ দিয়া যায় এই অধিকাৰৰ যদি সামাজিক ব্যাধি আঁতৰ হৈ যায় তেনেহ'লেতো তাত কোনো দ্বিমত নাই সামাজিক ব্যাধিৰ কথা ইয়াত উত্থাপন হৈছে যদি এইখিনি টকা খৰচ হোৱাৰ পিছতো যদি সামাজিক ব্যাধি আমাৰ পৰা আঁতৰি যোৱা নাই যদি এইখিনি পইচা যদি অকণমান নীতি সংশোধন কৰি খৰচ কৰাৰ পিছত যদি সামাজিক ব্যাধি আঁতৰ হৈ যায় যে আৰ্থিক আজাদি যদি পাই যায় আজিৰ তাৰিখত চুৰি বদমাচি ডকাইতি গুণ্ডাগিৰি সন্ত্ৰাসবাদ সৰু আৰ্থিক বিষয়ৰ প্ৰতি যিখিনি সামাজিক ব্যাধি চলি থাকে সেইবিলাক অন্ততঃ নোহোৱা হৈ যাব তো আপোনালোকে যিটো অৰ্থনৈতিক স্বাধীনতাৰ কাৰণে যি আপোনালোকে কাম কৰি আহি আছে তো এই অৰ্থনৈতিক স্বাধীনতাৰ যিটো আপোনালোকে মাহেকে যিটো আপোনালোকে টকা দিবৰ কাৰণে প্ৰতিজন সদস্যই দাবী জনাইছে তো তাৰ বিপৰীতে আপুনি চৰকাৰক এনেকুৱা ধৰণৰ পৰামৰ্শ দিব নোৱাৰে নেকি যিটো আপোনালোকৰ পৰামৰ্শ তেওঁলোকে গ্ৰহণ কৰি অনাগত দিনত তেওঁলোকে কাম কৰি যাব পাৰে মানে এই যিটো মাহেকীয়া টকা দিব লাগে তাৰ বিপৰীতে অন্য এনেকুৱা ধৰণৰ কোনো পৰামৰ্শ নাই নেকি হয় বহুত গুৰুত্বপূৰ্ণ প্ৰশ্ন এইটো এটা বহুত গুৰুত্বপূৰ্ণ বিষয় চৰকাৰক আমি বেলেগ ৰাস্তাও দেখুৱাব পাৰিলোহেঁতেন কিন্তু বৰ্তমান তাৰিখটো এনেকুৱা হৈ গৈছে যিটো গোটেই অৰ্থব্যৱস্থাটো বিশ্বায়ন হৈ গৈছে অৰ্থব্যৱস্থা বিশ্বায়ন হৈ যোৱাৰ পিছত 1994 চনত যিটো বিশ্ব বাণিজ্যিক চুক্তি হৈ গ'ল বিশ্ব বাণিজ্যিক চুক্তি অহাৰ লগে লগে অৰ্থব্যৱস্থা বিশ্বায়নৰ খাতিৰত গোটেই যান্ত্ৰিকৰণ হৈ গ'ল যান্ত্ৰিকৰণ হৈ যোৱাৰ কাৰণে বৰ্তমান তাৰিখত মানুহ বাচি থাকিব লাগে যদি যান্ত্ৰিকৰণ হৈ গ'ল যান্ত্ৰিকৰণে যদি সমস্ত কাম যদি মানুহৰ পৰা কাঢ়ি লৈ নিব লগা হৈছে এতিয়া চাব প্ৰত্যেকটো কাম এতিয়া কম্পিউটাৰে যিটো শিক্ষিত মানুহৰ কাম কাঢ়িলে JCB বল্টুজাৰে অশিক্ষিত মানুহৰ কাম কাঢ়িলে যিসকল মানুহে ঝাৰু পোছা লগাই পেলাই পেট প্ৰতিপাল দি আছিল এওঁলোকৰ এতিয়া কাম নোহোৱা হৈ গ'ল ঝাৰু পোছা মেচিনৰ দ্বাৰা কৰা হ'ল আৰু পথাৰত যিসকলে খেতি বাতি কৰি পেলাই কাৰোবাৰ ঘৰত ৰোৱনী ৰুই পেলাই ধান দাই পেলাই মৰণা মাৰি পেলাই খাই আছিলে এওঁলোকৰ কাম নোহোৱা হৈ গ'ল এনেকুৱা মুহূৰ্তত সকলোৱে যদি জীয়াই থাকিব লাগে মেচিনে যেতিয়া কাম কৰিছে কাৰণ মেচিন আৱিষ্কাৰ হৈছে মানুহক সকাহ দিবৰ কাৰণে কিন্তু সেই মেচিনে বৰ্তমান তাৰিখত মানুহক সকাহ নহয় মানুহৰ জীৱন প্ৰণালীটোক সলনি কৰি দিছে আৰু মানুহৰ টোপনি হৰণ কৰি দিছে এতিয়া দৈনিক যদি লাখ মানুহ যেতিয়াকৈ এনেকুৱা বেৰোজগাৰী হৈ যায় কাম নোহোৱা হৈ যায় এওঁলোকে এসাঁজ ভাতৰ কাৰণে ইন্তজাম নোহোৱা হৈ যায় তেনেকুৱা ক্ষেত্ৰত আমি চৰকাৰক বেলেগ কথা ক'ব নোৱাৰোঁ এইকাৰণে চৰকাৰক এটা কথা কৈছোঁ মিনিমাম ইকনমিক ইকুৱেলিটি বুলি কোৱা হৈছে যাৰ জৰিয়তে মানুহে জীয়াই থকাৰ প্ৰেৰণা পাব জীয়াই থকাৰ যেতিয়া প্ৰেৰণা আহিব তেতিয়া নিবনুৱা যিমানবিলাক যুৱক যুৱতী আছে এওঁলোকেও নিজৰ টেলেণ্ট দেখুৱাবলৈ সক্ষম হ'ব আৰু বৰ্তমান সমাজ ব্যৱস্থাত টকাৰ কাৰণে যিটো হৈ থকা প্ৰতিযোগিতা এইটো খতম হৈ যাব আৰু মূল প্ৰতিযোগিতালৈ নামি আহিব বৰ্তমান তাৰিখত যিমানবিলাক প্ৰতিযোগিতা এইটো টকাৰ কাৰণে হৈ আছে এতিয়া টকাৰ যিটো ব্যৱস্থাটো হৈ যাব আৰু এটা কথা মূল্যাংকনৰ এটা কথা আছে আপুনি চাওক অৰ্থ চপোৱা হৈছে তাক মূল্যাংকন কৰিবৰ কাৰণে কিন্তু আমি আজি বহুত জেগাত দেখিছোঁ আপুনি চাওক মোক লাগে এখন কম্বল এজন মানুহক লাগে এখন কম্বল কিন্তু যোনে কম্বল বেছি আছে তাক লাগে টকা যেতিয়া সেই কম্বলটো কিনিবৰ কাৰণে মোৰ হাতত টকা নাথাকিব আৰু সেই কম্বল বেচিবৰ কাৰণে ৰাখি থকাজন তাৰ কম্বলো বেচা নাযায় মই কম্বলো পোৱা নাযায় তেতিয়া কি হ'ব যিটো মহৎ উদ্দেশ্য লৈ পেলাই টকা বনোৱাইছিলে সেই মহৎ উদ্দেশ্য ফেইল হৈ গৈছে আজি টকাৰ মহৎ উদ্দেশ্য ফেইল হৈ গৈছে গতিকে তাক মহৎ উদ্দেশ্যৰে যেতিয়া চাপিছে মহৎ উদ্দেশ্যত লগাবৰ কাৰণে মানুহৰ প্ৰয়োজনীয়তাক লগাবৰ কাৰণেহে আমি চৰকাৰক আহ্বান জনাইছোঁ চৰকাৰে কিছু কাম কৰিছে নকৰা নহয় এই কামটোতো আজি 73 বছৰ কৰিছে
গতিকে নেতা সলনি কৰি আছে, সত্তা সলনি কৰি আছে, অকণমান নীতি সলনি কৰি মানুহ জীয়াই থকাৰ কাৰণে কৰিব নোৱাৰে নেকি? তাৰ কাৰণেহে আহ্বান জনোৱা হৈছে চৰকাৰক। তো আমি আপোনালোকক অসমৰ ৰাইজক তথা ভাৰতবৰ্ষৰ ৰাইজক আমি চিধাকৈ ক'বৰ কাৰণে আমি আপোনালোকক অনুৰোধ জনাইছোঁ যে যিটো আপোনালোকে অৰ্থনৈতিক স্বাধীনতা কৰি সংগ্ৰাম কৰিছে, আমি কিছু কথা আমি আগতে গম পাইছিলোঁ যে প্ৰতিজন ভোটাৰছক প্ৰতি মাহে ৩,৫২৯ টকা, নহ'লে ৬,৫২৯ টকা কোনটো আপোনালোকে দিব বিচাৰে? নাই আপোনালোকে এনেকুৱা ধৰণৰ নহয় নেকি যে আপোনালোকে ফিক্সকৈ যি আপোনালোকৰ প্ৰত্যেকজন ভোটাৰছক যে আপোনালোকে টকা দিবৰ কাৰণে দাবী জনাইছে, এই কথাটো শুদ্ধনে? কথাটো এনেকুৱা যে আমাৰ ফিক্স ৰেট নাথাকে। আপুনি চাব, যেতিয়া এজন ছাৰ্ভিচ হোল্ডাৰে, এজন চৰকাৰী কৰ্মচাৰীয়ে যেতিয়া তেওঁ নতুনকৈ যেতিয়া চাকৰিত অন্তৰ্ভুক্ত হয়, তাৰপিছৰ পৰা এওঁলোকৰ ইনক্ৰিমেণ্ট বাঢ়ি গৈ থাকে, যেনেকৈ কি মূল্যবৃদ্ধিৰ ভাত্তাও তাত সংযোগ হয়। কিন্তু আমি নাগৰিকৰ কাৰণে খোজোঁতে মূল্যবৃদ্ধিৰ ভাত্তাও নাগৰিকৰ কাৰণেও হয়। তথাপিতো আমি এইখিনি কথা উল্লেখ কৰা নাই যে দেশৰ যিটো মুঠ ঘৰুৱা উৎপাদনৰ আধা অংশ, মানে আজি যদি ঘৰুৱা উৎপাদন আজি প্ৰায় 15,000, তেনেহ'লে আমাৰ দাবী হ'ব 7,500। যদি ঘৰুৱা উৎপাদন কমি আছে, তেনেহ'লে ঘৰুৱা উৎপাদন যদি আপোনাৰ টোটেল 6,000, তেনেহ'লে টোটেল 6,000টো আমি খুজিব নোৱাৰোঁ, কাৰণ ৰাষ্ট্ৰৰ বিকাশৰ কাৰণে কিছুমান টকা থাকিব লাগিব। গতিকে ৰাষ্ট্ৰও চলক, জনসাধাৰণো চলক, তাৰ ওপৰত ভিত্তি কৰি মুঠ ঘৰুৱা উৎপাদনৰ আধাহে খোজা হৈছে। ইয়াত নিৰ্দিষ্ট ৰকম নাই। ঘৰুৱা উৎপাদন যদি 20,000 হয়, তেনেহ'লে 10,000 আহিব। যদি ঘৰুৱা উৎপাদন 6,000 হয়, 3,000 আহিব। পেগু ডাঙৰীয়া, আমি সকলোৱে জানো বা আপোনালোকেও এই কথাটো আপোনালোকৰ ওচৰত কিমান তথ্য আছে আমি নাজানো যে ভাৰতবৰ্ষত যদি আপোনালোকে অৰ্থ স্বাধীনতাৰ কথা কৈ আছে, বাৰে অৰ্থ স্বাধীনতাৰ কথা কৈ আছে, হয় আমাৰ অৰ্থ স্বাধীনতাৰ আমাৰ প্ৰয়োজন আছে। তো কেনেধৰণে আমি প্ৰয়োজন আছে যে ভাৰতত আমাৰ টোটেল আমাৰ ভোটাৰ্ছ কিমান আছে, সেই ভোটাৰ্ছক যদি আপোনালোকে দাবী কৰা মতে যদি প্ৰতি মাহে সেই টকাসমূহ যদি উলিয়াই দিয়া যায়, তেতিয়াহ'লে আমাৰ ৰাজহ যিমান আমাৰ সংগ্ৰহ হয় চৰকাৰত, ৰাজকোষত যিমান সংগ্ৰহ হয় বছৰি, তাৰ অনুপাতে অন্যান্য কল্যাণমূলক কিছুমান কাম কৰিব লাগিব। চৰকাৰে ইতিমধ্যে আমি দেখি আছোঁ, চৰকাৰে বিভিন্ন ধৰণৰ কল্যাণমূলক আঁচনি ৰাইজৰ বাবে কাম কৰি, জনসাধাৰণৰ বাবে কাম কৰি আহিছে। তো তাতো যদি কৰিব লগা, ইয়াতো যদি দিবলগীয়া হয়, তেতিয়াহ'লে এইটো কেনেকৈ সম্ভৱ? আৰু আপুনি নেকি যে দুখীয়াজনেও যিটো পাব, ধনীজনেও একেটাই পাব নেকি? এই কথাটো এনেকুৱা হয় যে ইয়াত ধনী দুখীয়াৰ কথা নাই। আমি পিতা পুত্ৰৰ সম্পৰ্কটো পাহৰি গ'লে নহয়। ৰাষ্ট্ৰ আৰু ৰাষ্ট্ৰপুত্ৰ, যিসকলে ভোট দিয়ে এইখন হৈছে ৰাষ্ট্ৰপুত্ৰ। তেনেকৈ পিতা পুত্ৰৰ সম্পৰ্ক, পিতাই পুত্ৰক ধনী দুখীয়াৰ ভিত্তিত নাচায়। গতিকে পিতাৰ কাম কি আছে? অন্ন, বস্ত্ৰ, বাসস্থান, স্বাস্থ্য, শিক্ষা, মনোৰঞ্জন দিয়াটো পিতাৰ কাম হয়, আৰু এখন ৰাষ্ট্ৰৰো কাম। এইটো প্ৰথম কথা। ভাৰতবৰ্ষত বৰ্তমান ভোটাৰৰ সংখ্যা হৈছে 85 কোটি। 85 কোটি ভোটাৰ আছে। এনেইতো পপুলেশ্যন বহুত আছে। কিন্তু এটা কথা জানো, এতিয়া আৰ্থিক পেকেজ যে ঘোষণা কৰিছিলে, কৰোণা আতংকৰ সময়ত আৰ্থিক পেকেজ ঘোষণা কৰিছিলে মোদী গভৰ্ণমেণ্টে 20 লাখ কোটি। 20 লাখ কোটিক অলৰেডি আমি হিচাপ কৰিবই নালাগে, জনসাধাৰণে প্ৰত্যেকজন মানুহে হিচাপ কৰিলে যে 15,000কে পৰে। কিন্তু আমাৰ হিচাপত 85 কোটি ভোটাৰক দিবৰ কাৰণে 27 লাখ কোটি লাগে, 27 লাখ কৰোৰ। তেনেকুৱা ক্ষেত্ৰত 20 কোটিটো আৰ্থিক পেকেজ ঘোষণা কৰিছে, আৰু 7 যদি প্লাছ কৰি দিয়ে, তেনেহ'লে প্ৰতি ভোটাৰক 6,000কে দিব পাৰে। তেতিয়া আমি চৰকাৰলৈ এটাও আহ্বান জনাইছিলোঁ যে অৰ্থ ব্যৱস্থাটো এনেকুৱা ধৰণৰ হয়, অৰ্থক যদি ওপৰলৈ উঠাব লাগে, অৰ্থ ব্যৱস্থাৰ প্ৰতি যদি আমি বাচিব লাগে, তেনেহ'লে নিপীড়িত মানুহৰ হাতলৈ টকাটো যাব লাগে। গাঁৱে গাঁৱে যেতিয়া টকা যাব, তেতিয়া ক্ৰয় ক্ষমতা বৃদ্ধি পাব। ক্ৰয় ক্ষমতা দেশত যিমান বৃদ্ধি পাব, অৰ্থনৈতিক ব্যৱস্থা ইমান ওপৰলৈ গুচি যাব, কাৰণ এইটো বলৰ নিচিনা হয়। গতিকে অৰ্থনৈতিক ব্যৱস্থাৰ ওপৰত আমি গভৰ্ণমেণ্টলৈ এটা কথা কৈছোঁ যে 27 লাখ কৰোৰ টকা উলিয়াই দিয়ক, আৰম্ভ কৰি দিয়ক, তাৰপিছত দেখা যাব অৰ্থ ব্যৱস্থা আকাশ চুবগৈ, অৰ্থনৈতিক মন্দাৱস্থাত মানুহ নহয়। এইটো ভোটাৰ্ছ পাৰ্টি এটা ৰাজনৈতিক দল বুলি আমি ইতিমধ্যে গম পাইছোঁ। তো প্ৰথম অৱস্থাত আপোনালোকে জনসাধাৰণক একত্ৰিত কৰাৰ কাৰণে আপোনালোকে চেষ্টা কৰিছিলে। তাৰ পৰিপ্ৰেক্ষিতত আপোনালোকে যিহেতু ভাৰতবৰ্ষৰ এখন গণতন্ত্ৰ দেশ, তো ইয়াতে সকলো প্ৰতিনিধি যেতিয়া নিৰ্বাচিত হয়, সেই প্ৰতিনিধিয়ে চৰকাৰ মচলাই জনসাধাৰণৰ কল্যাণৰ কাৰণে কাম কৰে। তো তাৰ কাৰণে আপোনালোকে এনেকুৱা ধৰণৰ কাৰ্যব্যৱস্থা লোৱা আমাৰ ওচৰত তথ্য আছে যে বিভিন্ন ধৰণৰ যি নিৰ্বাচন আছে, সেই নিৰ্বাচনত আপোনালোকে অৱতীৰ্ণ হোৱাৰ আমি দেখা পাইছোঁ। গতিকে এইটো যিটো ৰাজনৈতিক দল, এই ৰাজনৈতিক আপোনালোকে জৰিয়তে চৰকাৰ এখন বনাই আপোনালোকে ভোটাৰসকলক এনেধৰণৰ অধিকাৰ দিবৰ কাৰণে আপোনালোকে চেষ্টা কৰি আছে। ইয়াৰ মূল কথাটো হৈছে, আমি আগতে ৰাজনৈতিক দল নাছিলোঁ,
আমি অৰ্থনৈতিক স্বাধীনতা সংগ্ৰাম হিচাপে আমি চলাই গৈছিলোঁ। যেতিয়া 2005 চনৰ পৰা 2007 চনলৈ পাৰ্লিয়ামেণ্টত 400জন সাংসদে, এজন দুজন নহয় 400জন সাংসদে সমৰ্থন জনোৱাৰ পিছত 137জন সাংসদৰ দ্বাৰা তাক প্ৰস্তাৱত লিপিবদ্ধ কৰাৰ পিছত অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী মাননীয় সৰ্বানন্দ সোণোৱাল দেৱেও নিজে চহী কৰাৰ অৰ্থনৈতিক স্বাধীনতা দিব লাগে বুলি সৰ্বানন্দ সোণোৱালেও চহী কৰি পেলাই যেতিয়া সংগ্ৰাম কৰিছিলে, তেতিয়া 2011 চনত পাৰ্লিয়ামেণ্টাৰী কমিটিয়ে মানি লোৱাৰ পিছত যেতিয়া এই পইচা উলিয়াই নিদিলে, 400জন সাংসদে কোৱাৰ পিছত যদি পইচা উলিয়াই নিদিলে, তেতিয়া অধিকাৰৰ মহাভাৰত আৰম্ভ হৈ গ'ল। শ্ৰীকৃষ্ণই গৈ যেতিয়া 5খন গাঁও দিব লাগে বুলি কওঁতে যদি দুৰ্যোধনে দি দিয়া হ'লে মহাভাৰত সৃষ্টি নহ'লেহেঁতেন। আৰু 2011 চনৰ পাৰ্লিয়ামেণ্টাৰী কমিটিয়ে 400জন সাংসদে খোজাৰ পিছত যদি এই কামটো আৰম্ভ কৰা হ'লে, তেনেহ'লে নিশ্চিত ৰূপত ৰাজনৈতিক দল আমি গঠন কৰিব লগা নহ'লহেঁতেন। গতিকে এতিয়া অধিকাৰৰ মহাভাৰতত অন্তিম যুদ্ধত আমি অৱতীৰ্ণ হৈছোঁ। এওঁলোকে কৈছে, এওঁলোকে এলান দিছে 5খন গাঁও নিদিওঁ, যুদ্ধ কৰা, লাগিলে যুদ্ধত যদি জিকা গোটেইখিনি লৈ লোৱা। গতিকে আমি যুদ্ধৰ কাৰণে অৱতীৰ্ণ হৈছোঁ, নিৰ্বাচন বুলি নহয়। আমি যুদ্ধৰ কাৰণে অৱতীৰ্ণ হৈছোঁ। এই ভোটাৰৰ যিটো প্ৰাপ্য, এইটোক আমি আজৰি আনিবৰ কাৰণে খাৰা হৈছোঁ, মাত্ৰ নিৰ্বাচন বুলি নহয়। তো বাকী ৰাজনৈতিক দলসমূহক আমি ভাৰতবৰ্ষৰ কথা আমি নাপাতোঁ, আমি অসমৰ কথা পাতিম। অসমত বিভিন্ন ধৰণৰ ৰাজনৈতিক দল আছে, বিভিন্ন সময়ত বিভিন্ন ৰাজনৈতিক দলে চৰকাৰ গঠন কৰি আহিছে। তো এতিয়া যি আমাৰ চৰকাৰ আছে, এই চৰকাৰক বা অন্যান্য ৰাজনৈতিক দলসমূহক আপুনি কি আহ্বান জনাব? মোৰ বাকী ৰাজনৈতিক দলবিলাকক এটাই আহ্বান জনোৱা আছে, মাত্ৰ সত্তাৰ কাৰণে ৰাজনীতি নকৰিব। বাকী ৰাজনৈতিক দলবিলাকেও আদৰ্শ প্ৰতিষ্ঠা কৰিবৰ কাৰণে ৰাজনীতি কৰক, আমি সহযোগ কৰিম। মোৰ এটাই আহ্বান, আদৰ্শ প্ৰতিষ্ঠা কৰক, মাত্ৰ সত্তাৰ কাৰণে ৰাজনীতি নকৰিব। আৰু জনসাধাৰণক ভুৱা আগুৰা নিদিব, মিছা কথা নক'ব। পাব্লিকেই সম্পদ, মানুহেই সম্পদ, এই সম্পদৰ ওপৰত যাতে কোনো ধৰণৰ মিছা কথা নকয়, তাৰ কাৰণে আহ্বান জনাম। আপুনি কিয় ৰাজনীতিক দলত যাব লগা হ'ল? এটা কথা আছে, ৰাজনীতিক মঞ্চখনত মই ৰাজনীতি বেয়া পোৱা ব্যক্তি আছিলোঁ, কিন্তু ৰাজনীতি ভাল পাবলৈ এইকাৰণেই শিকিলোঁ, কাৰণ গোটেইখিনি সমস্যাৰ সমাধান ৰাজনীতিত আছে। আৰু ইউথ চামটোৰ, যুৱ চামটোৰ ৰাজনীতিৰ প্ৰতি যিটো মানসিকতা আৰু শিক্ষিত চামটোৰ ৰাজনীতিৰ প্ৰতি মানসিকতা, তাক আমি ৰাজনীতিক প্ৰতিনিধিত্ব কৰিব বিচাৰোঁ আৰু ৰিপ্ৰেজেণ্ট কৰিব বিচাৰোঁ আৰু এটা আদৰ্শ হিচাপে প্ৰতিষ্ঠা কৰিব বিচাৰোঁ। সেইকাৰণেহে মই ৰাজনীতিত আহিছোঁ, যে ইউথ প্ৰজন্মক আমি আহ্বান জনাওঁ, আপোনালোকে ৰাজনীতিকভাৱে শিক্ষিত হওক, ৰাজনীতিকভাৱে অধ্যয়ন কৰক, ৰাজনীতি নিজে চম্ভালি লওক। দেশখন আমাৰ, মানুহবোৰ আমাৰ, সমাজ আমাৰ, ৰাজনীতি আমাৰ, গতিকে অৰ্থ আমাৰ, গোটেইখিনি যাতে বেলেগৰ বুলি যাতে মানুহে পৰিচয় দিব নোৱাৰে। গতিকে আমি সকলোকে সমিল মিলে এখন ৰাজনৈতিক মঞ্চ আৰু মানুহ জীয়াই থাকিব পৰা এখন বৃহৎ গণতান্ত্ৰিক দেশ বনাবৰ কাৰণে সেইখিনি লক্ষ্য উদ্দেশ্যলৈ মই ৰাজনীতিত আহিব লগা হৈছে। তো কেকু ডাঙৰীয়া, আমি আপোনালোকৰ পৰা কিছু কথা আমি আজি জানিলোঁ। তো ৰাইজেও ইয়াৰ জৰিয়তে কিছু কথা গম পাব, সেইটো আমি আশা কৰিছোঁ। যিহেতু আমাৰ সময় হৈ আহিছে, আমি আপোনাক বিদায় দিব লাগিব আজি। আমাৰ আজি নিমন্ত্ৰণ ৰক্ষা কৰি আমাৰ মাজত উপস্থিত হোৱাৰ কাৰণে আপোনাক বিশেষভাৱে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। পুনৰ আমি আপোনাক লগ পাম। প্ৰিয় দৰ্শক, আমি আজি সোৱণশিৰি টাইম আহি যি আমি সোৱণশিৰি পাৰত আমি আজি ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেল অসম ৰাজ্যিক সমিতিৰ সভাপতি ললিত পেগু ডাঙৰীয়াৰ পৰা আমি আজি কিছু কথা গম পালোঁ। প্ৰিয় দৰ্শক, আমাৰ সময় হৈ আহিছে, আমি সোৱণশিৰি টাইম আজি সোৱণশিৰি পাৰত আমি উপস্থিত হৈ আমি আজি ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেল অসম ৰাজ্যিক সমিতিৰ সভাপতি ললিত পেগু ডাঙৰীয়াৰ পৰা আমি কিছু কথা জানিবৰ কাৰণে আমি চেষ্টা কৰিলোঁ। আজি আমাৰ আছুতীয়া সাক্ষাৎকাৰ আমি ইমানতে আমি সমাপ্ত কৰিছোঁ। আমাৰ এই অনুষ্ঠান যদি আপোনালোকে চাই ভাল পায়, তেনেহ'লে আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। লগতে আমাৰ যি ইনবক্স আছে, এই ইনবক্সত আপোনালোকৰ মতামতসমূহ জনাব। ধন্যবাদ।